নমস্কাৰ মই এইটো ভিডিঅ'ত কথা পাতিম ফাইনেল কাট অফ কি যাব পাৰে কি নাযাব পাৰে তো বহুত ৰিচাৰ্চ কৰি মই মানে কাট অফখিনি এইবাৰ উলিয়াইছোঁ আৰু মই ইয়াত যি কাট অফ কম ইয়াতকৈ কম যাব ইয়াতকৈ বেছি নাযায় মই মেক্সিমামটো কৈছোঁ আৰু মেক্সিমাম ইমান যাব পাৰে তো ভয় কৰিব লাগে চিন্তা নাই ইয়াৰ কাট অফতকৈ যদি এক দুই কমো আছে তেতিয়া আপোনাৰ প্ৰায় 99.7 আছে যে কাট অফত আহিবই যদি মই কোৱা মাৰ্কখিনি আৰু তাতকৈ ওপৰত আছেতো কথাই নাই তো অলপ কাট অফৰ ফালে যদি চাওঁ আমি এইখিনি মোৰ এই কাট অফখিনি যিখিনি মই নিজে বনাই লৈছোঁ অফিচত বনাই পূৰা ৰেডি কৰি লৈছোঁ যাতে অলপ দেখাতো ভাল হয় সকলোৱে চিনি পায় আৰু এইখিনি প্ৰায় মোৰ 2 দিন গ'ল ৰেডি কৰোঁতে আৰু মই এইটো জেড পইণ্ট চাইছোঁ কাট অফ কিমান যাব পাৰে আৰু মেইন কথা মই আটাইতকৈ হাইয়েষ্ট কিমান যাব পাৰে সেইটোৱে ইয়াত কৈছোঁ যে লাইক ইয়াতে যদি মই 69 কৈছোঁ এইটো আৰু হাইয়েষ্ট তাৰ ওপৰত যাব নোৱাৰে লাইক প্ৰথমটো কৈছোঁ মই 69 to 75 হাইয়েষ্ট এইটো মানে 69ৰ তলতে যাব কাট অফ অলপ হ'লেও এক দুই বাট 75ৰ ওপৰত নাযায় তো কথা যদি পাতো প্ৰথম ইউআৰ ভেকেঞ্চি 1156 আছিল পূৰা 8 গুণ মাতিছে আৰু 8 গুণ নহ'লে 9200 দেখা পাইছে তো 56.8 ফিজিকেল কাট অফ গ'ল যিহেতু 8 গুণৰ পৰা আমি 1 গুণ ৰাখিবৰ কাৰণে ইয়াত 75 69 to 75 কাট অফ যাব নেক্সট চাওঁ আমি বৰ্ডাৰ ডিষ্ট্ৰিক্ট ইউআৰৰ 224 ইয়াতো তোমাৰ সেই মাতিছে পূৰা 8 গুণ আছে যিহেতু ইউআৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট 62 to 68 আৰু আমি যদি EWS চাওঁ EWSৰ 265 হয় আৰু 8 গুণ মাতিছে পূৰা কেণ্ডিডেট জেনেৰেল ডিষ্ট্ৰিক্টৰ 41.28 কাট অফ আৰু 53 to 60 যোৱাৰ আশা আছে এইটো মই হাইয়েষ্টটো কৈ আছোঁ একদম বেছি ইয়াতকৈ ওপৰত যাব নোৱাৰে কোনো দিনে আৰু EWS যদি আমি চাওঁ বৰ্ডাৰ ডিষ্ট্ৰিক্ট বহুত কম কাট অফ যাব মাত্ৰ 3 গুণ কেণ্ডিডেট মাতিছে 62 ভেকেঞ্চি 199 তো ইয়াত 45 to 50 ভিতৰতে ৰৈ যাব সেম আমি যদি OBC চাওঁ জেনেৰেল ডিষ্ট্ৰিক্ট 48.81 কাট অফ গ'ল যিহেতু 61ৰ পৰা 67 যদি মাৰ্ক আছে অ'কে 61 ওপৰত হ'লেও চলি যাব কিন্তু 67টো মই আৰু হাইয়েষ্টটো দি থৈ দিছোঁ সেনেকৈ OBC বৰ্ডাৰ ডিষ্ট্ৰিক্ট 55 to 61 SC যদি চাওঁ আমি 8 গুণ বাকী চব কেণ্ডিডেট 8 গুণ মাতিছে EWS বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ বাহিৰে SC বৰ্ডাৰ জেনেৰেল ডিষ্ট্ৰিক্ট 59 to 60 ফাইনেল কাট অফ SC বৰ্ডাৰ ডিষ্ট্ৰিক্ট 53 to 58 ফাইনেল কাট অফ আমি যদি ST চাওঁ জেনেৰেল ডিষ্ট্ৰিক্ট ইয়াতো 8 গুণা মাতিছে 59ৰ পৰা 65 যোৱাৰ সম্ভাৱনা আছে ফাইনেল কাট অফ ইয়াৰ ST যদি আমি B চাওঁ বৰ্ডাৰ ডিষ্ট্ৰিক্ট ইয়াতো পূৰা 8 গুণ 55টা ভেকেঞ্চি 440 কেণ্ডিডেট আৰু 55ৰ পৰা 60 ইয়াৰ ফাইনেল কাট অফ আৰু আসাম যদি চাওঁ 8টা কেণ্ডিডেট মাতিছে ভেকেঞ্চি কেইটা আছিল মই কতো নাপালোঁ মই পাহৰিও গৈছোঁ তো এয়া 34 যাব কাৰণ আসামৰ কেণ্ডিডেট মাত্ৰ 8টা আছে বাকী বৰ্ডাৰ ডিষ্ট্ৰিক্টত আসাম নাই নেক্সট আমি এতিয়া যদি ফিমেলখন চাওঁ ফিমেলৰ UR জেনেৰেল ডিষ্ট্ৰিক্ট 137 ভেকেঞ্চি 1096 কেণ্ডিডেট 8 গুণ হৈছে ইয়াতো 62 বা 65 কাট অফ উঠিব হাইয়েষ্টটো UR বৰ্ডাৰ ডিষ্ট্ৰিক্ট 31 ভেকেঞ্চি 248 কেণ্ডিডেট 8 গুণ হ'লে 58 to 68 63 ফাইনেল মেৰিট যোৱাৰ সম্ভাৱনা আছে যদি EWS চাওঁ জেনেৰেল ডিষ্ট্ৰিক্ট ফিমেলৰ ইয়াত কিন্তু 8 গুণ নাই 8 গুণৰ কমে আছে 3-4 গুণ কিবা হ'ব চাগে তো ইয়াৰ কাট অফ বেছি নাযায় 40 যিহেতু কৈছে এইবাৰ 45 to 47টো আৰু হাইয়েষ্ট আৰু EWS বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি 7টা আছিল কিন্তু কেণ্ডিডেট এটাও নাই তো নীল হৈ আছে OBC জেনেৰেল ডিষ্ট্ৰিক্ট ফিমেল 84 ভেকেঞ্চি 664 কেণ্ডিডেট তো 58 to 63 সম্ভাৱনা আছে ইয়াৰো যদি ইয়াৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট চাওঁ OBCৰ তো 53 to 57 SC যদি জেনেৰেল ডিষ্ট্ৰিক্ট চাওঁ 3 চব 8 গুণা আৰু 55 to 60 ফাইনেল মেৰিট SC বৰ্ডাৰ ডিষ্ট্ৰিক্ট 4টা পোষ্ট 32 কেণ্ডিডেট পূৰা 8 গুণা 51 to 55 যোৱাৰ সম্ভাৱনা আছে ইয়াৰ সম্ভাৱনাটো আছে আৰু ST যদি জেনেৰেল চাওঁ জেনেৰেল ডিষ্ট্ৰিক্ট 56 to 61 আৰু ST বৰ্ডাৰ ডিষ্ট্ৰিক্ট 64 to 64টা কেণ্ডিডেট আৰু 54ৰ পৰা 59 ইয়াৰ ফাইনেল মেৰিট উঠিব পাৰে এইটো আটাইতকৈ হাইয়েষ্ট তো এয়াই আছিল মোৰ এনালাইজ অলপ ইয়াতকৈ কমেই যাব অবভিয়াছলি বহুত কম যাব নহ'লে যিটো মই লাষ্ট প্ৰথম সংখ্যা কৈ আছোঁ লাইক 68 58 সেইটোৰ সমানে যাব ইয়াতকৈ বেছি কাট অফ কেতিয়াও নাযায়
আৰু এই দুখন যদি আপোনাক লাগে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত লিংক দিছোঁ, তাৰ পৰাই ডাউনলোড কৰি ল'ব। মই নিজে বনোৱা, তো টেনশ্যন নাই, লাইকত ক্লিক কৰিব পাৰে।